যোৱা বৰ্ষৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই যথেষ্ট চিন্তন মন্থন কৰাৰ পাছত অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ স্মৃতিত এই বঁটাভাগ প্ৰৱৰ্তন কৰিছো। আজিৰ দিনটোত কথা ক'বলৈ থিয় হৈ আমাৰ সদায় এটা কাৰণে অসুবিধা হয় যে অম্বিকাগিৰি ৰায়চৌধুৰীৰ ব্যক্তিত্বৰ যিটো ব্যাপ্তি, যিটো পৰিসৰ, খুব কম সময়ৰ বক্তব্যত বা খুব চমু লেখনিত বা খুব চুটি দৃশ্যশ্ৰাব্যৰ মাজেৰে তাক বান্ধি ৰখাটো সম্ভৱেই নহয়। প্ৰথমতে ক'ব বিচাৰিছো আমিনো এই বঁটাভাগ কিহৰ কাৰণে অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ নামত উৎসৰ্গা কৰিছো। তিনিওটা সংগঠনে সমবেত হৈ এই অনুষ্ঠানৰ এই কাৰণেই আয়োজন কৰিছো কাৰণ অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱনাদৰ্শত সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনা তিনিওটা সংগঠনৰ যিটো আদৰ্শ, যিটো চেতনা, যিটো লক্ষ্য, যিটো কৰ্মপন্থা, এই তিনিওটা সংগঠনৰে প্ৰতিফলন ঘটে অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ জীৱনাদৰ্শত। সদৌ অসম ছাত্ৰ সন্থাই যি আপোচহীনতাৰে সৈতে অসমৰ প্ৰতিটো জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া সমাজখনৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ কাৰণে কাম কাজ কৰি আহিছো। খিলঞ্জীয়া মানুহখিনিৰ যিকোনো সংকটৰ মুহূৰ্তত আমিও সন্দিহান হৈ, সংশয়ৰ সন্মুখীন হৈ জনগণক আগত ৰাখি সংগ্ৰামৰ আঁত ধৰিছো। সেই চিন্তনেই আছিল অম্বিকাগিৰিৰ চিন্তন। অম্বিকাগিৰিয়ে যেতিয়া দেশখন গেল গেল বুলি সকলোকে সোঁৱৰাই দিছিল, সজাগ কৰি দিছিল, তেওঁৰ সেই দেশখন আছিল অসম, অসম মূলক। আৰু এই কথাটো মই কোৱা নাই, এই কথাটো লিখি থৈ গৈছে মহেশ্বৰ নেওগ ডাঙৰীয়াই। তেওঁ একে সময়তে ভাল অসমীয়া আছিল, কিন্তু তেওঁ যে এজন ভাল ভাৰতীয় আছিল সেই চিন্তাটো কোনো সময়তে কোনো কালতে পৰিহাৰ কৰা নাছিল, যিটো হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শ, যিটো চিন্তনেৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাই কাম কৰে। সদৌ অসম ছাত্ৰ সন্থাই অসম উন্নতি সভাৰ জন্ম দিছিল। অসম উন্নতি সভাৰ জন্ম দিয়াৰ মূল কথাটোৱে আছিল এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলন। আৰু অসমত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ ৰূপৰেখা যি ধৰণেৰে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেই দিনতে অংকন কৰিছিল, সেই ধৰণে আজিও বহু মানুহে অংকন কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ স্পষ্টভাৱে কৈ থৈ গৈছিল, যিটো কথা আমি সকলোৱে এতিয়া শ্লোগান আকাৰে মনত ৰাখিবলৈ আৰম্ভ কৰিছো, যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে। কিমান সৰু কথা, কিন্তু কিমান তাৎপৰ্যপূৰ্ণ কথা। পথাৰ ৰক্ষা কৰাৰ কথা কৈছে, অৰ্থাৎ নিজৰ উৎপাদনশীলতা বৃদ্ধিৰ কথা কৈছে, নিজে স্বাৱলম্বী হোৱাৰ কথা কৈছে, কিন্তু খেতি বাতি কৰি হাত সামৰি বহি থকাৰ কথা কোৱা নাই। নিজৰ উৎপাদিত সামগ্ৰীক লৈ নিজৰ বজাৰখন নিজে সৃষ্টি কৰাৰ পৰামৰ্শও তেতিয়াই দি থৈ গৈছে, যিটো আমি আজিকালি মাৰ্কেট চেইন বুলি কওঁ। আমাৰ প্ৰডাক্টসমূহ, আমাৰ উৎপাদনসমূহ ক'ত বেচিম, কি ধৰণেৰে বেচিম, সেই চিন্তনো যে কৰিব লাগিব, তাৰ কাৰণে যে বজাৰো দখল কৰিব লাগিব, সেই পৰামৰ্শ তেতিয়াই অম্বিকাগিৰিয়ে দি থৈ গৈছে। গতিকে অসম উন্নতি সভাৰ চিন্তনৰ সৈতেও তেখেতৰ সম্পূৰ্ণ মিল আছিল। আৰু অসম সেনাৰ যি আদৰ্শ, অসম সেনাৰ মূল লক্ষ্য, মূল কাম দুটাই, অসমত এটা সাংস্কৃতিক জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা আৰু একে সময়তে খিলঞ্জীয়া যুৱক যুৱতীৰ সংস্থাপনৰ কাৰণে, স্বাৱলম্বিতাৰ কাৰণে নেতৃত্ব লোৱা। আৰু সেই চিন্তনো অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শত সম্পূৰ্ণৰূপে প্ৰস্ফুটিত হয়। প্ৰতিটো মুহূৰ্তত তেখেতে সাংস্কৃতিক জাতীয়তাবাদৰ পোষকতা কৰিছিল। আমাৰ অসমীয়া চহা জীৱনৰ কথা, অনাখৰী মানুহৰ জীৱনশৈলীৰ পৰা শিকাৰ কথা, এইবোৰ অম্বিকাগিৰিয়ে সদায় কৈ থৈ গৈছে। অম্বিকাগিৰি ৰায়চৌধুৰী সন্দৰ্ভত যি ধৰণেৰে গৱেষণা হ'ব লাগিছিল, যি ধৰণেৰে বিদ্যায়তনিক অধ্যয়ন হ'ব লাগিছিল, সেইটো আজিলৈকে হৈ উঠা নাই, যিটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়। তেওঁৰ বিষয়ে একালত যথেষ্ট কুৎসাহে ৰচনা কৰা হ'ল। মানুহজন যি ধৰণৰ আছিল, তেওঁক তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখনেৰে সৈতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হ'ল। তেওঁ উগ্ৰ জাতীয়তাবাদী আছিল, কিন্তু সংকীৰ্ণ মনৰ কেতিয়াও নাছিল। সকলোকে বহল অন্তৰেৰে সৈতে আঁকোৱালি ল'ব পৰা ধৰণৰ মানুহ আছিল। তেখেতে নিজৰ সাংস্কৃতিক ঐতিহ্যটো ধৰি ৰখাত জোৰ দিছিল, কিন্তু কোনো কালেই আন কোনো সম্প্ৰদায়ৰ বিৰোধিতা কৰা নাছিল। কিন্তু তেখেতক সাম্প্ৰদায়িক বুলি ৰহন সানিবলৈ বিভিন্ন সময়ত চেষ্টা কৰা হ'ল। যেতিয়া অসমত এটা সময়ত বঙালী যাত্ৰা পাৰ্টি আৰম্ভ হৈছিল, তাৰ বিপৰীতে তেওঁ অসমীয়া নাটক মঞ্চস্থ কৰিছিল। একেই ধাৰাত অসমীয়া কিয় হ'ব নোৱাৰে তেওঁ ভাবিছিল। জয়দ্ৰথ বধ ৰচনা কৰি দেখুৱাইছিল। আৰু সেইকাৰণে তেতিয়া ব্ৰিটিছ আমোলৰ বঙালী বিষয়াসকলে ব্ৰিটিছ চৰকাৰক ৰিপৰ্ট দিছিল যে এওঁ এনাৰ্কিষ্ট মুভমেণ্ট কৰিছে, নৈৰাজ্যবাদী আন্দোলন কৰিছে বুলি। আৰু সেই ধৰণেৰে
অম্বিকাগিৰি ৰায়চৌধুৰীক বঙালী বিদ্বেষী বা বঙালী বিৰোধী সজাবলৈ যত্ন চলিল, যিটো কথা অশুদ্ধ। কাৰণ যেতিয়া বঙালীসকলৰ স্বাভিমান, ভাৰতবৰ্ষৰে স্বাভিমান কবিগুৰু অসমলৈ আহিছিল, তেখেতক বৰগীত শুনাব লগা হ'ল। জ্ঞানদাভিৰাম বৰুৱাৰ ঘৰত তেওঁ আছিল। দুটি বৰগীত শুনাবৰ কাৰণে কিন্তু নিমন্ত্ৰণ অম্বিকাগিৰি ৰায়চৌধুৰীকে কৰিছিল, আৰু তেওঁ খুব সন্মান সহকাৰে সেই বৰগীত দুটা পৰিবেশন কৰি দেখুৱাই আহিছিল, শুনাই আহিছিল। অথচ যেতিয়া স্বাধীনতাৰ পাছত ৰাষ্ট্ৰীয় সংগীতত অসমৰ নাম উল্লেখ নহল, তেওঁ সমালোচনাত মুখৰ হৈ পৰিছিল। অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰী কাৰো বিৰোধী নাছিল, কিন্তু নিজস্বতাটো এৰি দিয়াৰ কোনো কাৰণতে পক্ষপাতি নাছিল। আৰু সেইটোৱেই ছাত্ৰ সন্থাৰ আদৰ্শ, সেইটোৱেই উন্নতি সভাৰ আদৰ্শ, সেইটোৱেই অসম সেনাৰ আদৰ্শ। তেখেতৰ জীৱন আদৰ্শ আছিলে মহাত্মা গান্ধীৰ, মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে সৈতে গভীৰভাৱে প্ৰভাৱান্বিত। গতিকে যিগৰাকী ব্যক্তি মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰভাৱান্বিত, তেওঁ সাম্প্ৰদায়িক হবই নোৱাৰে। তেওঁ স্বদেশী আন্দোলনৰ আৰ্হিত অসমতো স্বাৱলম্বিতাৰ সংগ্ৰাম আৰম্ভ কৰিছিল, স্বদেশী কিনক সংঘ আৰম্ভ কৰিছিল। আৰু তেখেতৰ জাতীয়তাবাদ কথাৰ জাতীয়তাবাদ নাছিল, তেখেতৰ জাতীয়তাবাদ হাতে কামে জাতীয়তাবাদ আছিল, তেখেতৰ জাতীয়তাবাদ শব্দৰে বাক্যৰেও জাতীয়তাবাদ আছিল। আৰু সেইকাৰণে 1919 চনত অৰুণা প্ৰেছ প্ৰতিষ্ঠা কৰিছে। কিন্তু প্ৰেছ প্ৰতিষ্ঠা কৰি ভাবিছে যে প্ৰেছ আমাৰ কেতিয়া হ'ব যদি চিয়াহী আমাৰ নহয়। তেওঁ আকৌ চেনেহী চিয়াহীৰ জন্ম দিছে, চেনেহী চিয়াহী নিজে প্ৰস্তুত কৰিছে, চিয়াহীৰ নাম দিছে চেনেহী, খুব থলুৱা নাম। তাৰ পাছত এইবোৰ কিন্তু তেওঁ নিজে বেহা বেপাৰ কৰিবলৈ বা নিজে জীৱন ধাৰণ কৰিবলৈ, নিজৰ পেট পুহিবলৈ এই কামবোৰ কৰা নাছিলে, নতুন চামক উদগনি যোগাবলৈ এই কাম কৰিছিল। জয়মতী নামৰ স্নো তেওঁ প্ৰস্তুত কৰি উলিয়াইছিল। সেইখিনি সময়তে এজন অসমীয়া মানুহে ভাবিব পাৰিছিল যে জোতা পলিচ কৰিবলৈ, আমাৰ তেতিয়া এটা খুব সংগ্ৰাম চলিছিল যে জোতা পলিচ কৰা মানুহ অসমীয়া হব লাগে। তেওঁৰ সংগ্ৰামৰ চিন্তাটো আৰু এখোজ আগৰত আছিল, জোতা পলিচ কৰা মানুহজন অসমীয়া হলেই নহব, জোতা পলিচটোও অসমীয়া হব লাগিব। আৰু সেইকাৰণে তেওঁ জিলিকনি নামৰ এটা শ্ব পলিচ নিজে প্ৰস্তুত কৰি উলিয়াইছিল। মূৰত ঘঁহিবৰ কাৰণে তেল, মায়াবিনী নাম দি এটা তেল তেওঁ নিজে প্ৰস্তুত কৰি উলিয়াইছিল। গতিকে সেই চিন্তনেৰে সৈতে তেওঁ আগবাঢ়ি গৈছিল আৰু সঁচা অৰ্থত অৰ্থনৈতিক জাতীয়তাবাদ প্ৰতিষ্ঠাৰ কাৰণে তেওঁ পোষকতা কৰিছিল। আৰু সেইকাৰণেই সদৌ অসম ছাত্ৰ সন্থাই এই বঁটা প্ৰৱৰ্তন কৰাৰ দিনটোতে আমি সংকল্প লৈছো যে এই বঁটা আমি এনেকুৱা ব্যক্তিলৈ আগবঢ়াম, এনেকুৱা গোষ্ঠীলৈ আগবঢ়াম, যি ব্যক্তি বা গোষ্ঠীয়ে উদ্যমিতা আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰখনত নিজে কৃতকাৰ্যতাৰ নিদৰ্শন দাঙি ধৰাৰ উপৰিও আন 10 জনকো অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে। কাৰণ দীঘলীয়া সময় ধৰি অসমীয়া জাতিটোক এটা হীনমন্যতাৰ মাজত ভুগাই থাকিবলৈ যত্ন কৰা হৈছিলে। কৰ পৰা এই ধাৰণাটো আহি আমাৰ মনত বাহ ললেহি আমি নাজানো, কিন্তু আমি সকলোৱে ঘৰত কেতিয়াবা নহয় কেতিয়াবা এই কথাটো শুনিছো, পাতিছো, নিজে সেই কথাৰ আলোচনাৰ অংশ হৈছো যে অসমীয়া মানুহে বেপাৰ কৰিব নাজানে। আমাৰ অসমীয়া মানুহ বিজনেছ মাইণ্ডেড নহয়, অসমীয়া মানুহে বেপাৰ কৰিব নাজানে, বেপাৰ কৰিলে ঠগ খায়, এটা ভ্ৰান্ত ধাৰণা। ইতিহাসৰ পৃষ্ঠা যদি খুচৰি চোৱা যায়, বহু সফল অসমীয়া ব্যৱসায়ীৰ উদাহৰণ আছে। সাউদ ভোলানাথ বৰুৱাই স্বাধীনতা নাপাওঁতেই যি ব্যৱসায়ৰ জয়ধ্বজা উৰুৱাইছিল, সেই জয়ধ্বজা আজিলৈকে অসমীয়া বাদ দিয়ক অসমৰ বাহিৰতো সেই ধৰণৰ পৰিকল্পনাৰে বহু মানুহ আগবাঢ়িব পৰা নাই। লক্ষ্মীনাথ বেজবৰুৱাক আমি সাহিত্য ৰথী বুলি কলো, ৰসৰাজ বুলি কলো, ঠিকে আছে, সেইবোৰ তেওঁ সকলো হয়। স্বাধীনতাৰ পূৰ্বেই যে কাঠৰ ব্যৱসায় কৰি তেখেতে দেখুৱাই দিছিল আৰু অসমত নহয় অসমৰ বাহিৰতো যে তেওঁৰ ব্যৱসায়ৰ জয়ধ্বজা উৰিছিল, সেই কথাটোতো আমি নাপাতো। ৰূপ কোঁৱৰ বুলি কওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সংগীতৰ চৰ্চা হয়, কবিতাৰ চৰ্চা হয়, নাটকৰ চৰ্চা হয়, তেখেতেও যে চাহ বাগিচা চলাই দেখুৱাই দিছিল সেই কথাটোৰ চৰ্চা নহয়। আৰু শ্ৰমিকৰ অসুবিধা নোহোৱাকৈ যে চাহ বাগিচা চলাব পাৰি সেই কথাটো তেওঁ তেতিয়া দেখুৱাই দিছিল। অৰ্থাৎ অসমীয়া মানুহে সফল ব্যৱসায় কৰাৰ যথেষ্ট উদাহৰণ আছে, হেমেন্দ্ৰ প্ৰসাদ বৰুৱালৈকে, বৰুৱা পৰিয়াললৈকে যথেষ্ট উদাহৰণ আছে। আমাৰ অসমত সাহিত্য, সংস্কৃতি, সংগীতৰ নামত যথেষ্ট বঁটা বাহন আছে আৰু থকা উচিত আৰু বাঢ়িবও লাগে। কিন্তু উদ্যমিতাৰ ক্ষেত্ৰত বা স্বাৱলম্বিতাৰ ক্ষেত্ৰত কাম কাজ কৰা মানুহক উদগনি যোগাবলৈ সন্মান বা বঁটাৰ সংখ্যাটো কিছু তাকৰ। আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত লৈছিলো যে অসম উন্নতি সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সেনাই আমি তিনিওটা সংগঠনে এই বঁটা
এনে ব্যক্তিক বা এনে গোষ্ঠীকে আগবঢ়াম যি উদ্যমিতা স্বাৱলম্বিতাৰ ক্ষেত্ৰখনত নিজে আদৰ্শ হিচাপে কাম কাজ কৰি আছে, প্ৰতিষ্ঠিত হৈছে, আৰু আনেও যাতে সেই আৰ্হি অনুকৰণ কৰি আগবাঢ়ি যাবলৈ সাহস পাইছে, সেই চিন্তাৰে আগবাঢ়ি যোৱা মানুহৰ কাৰণে এই বঁটাটো। আৰু সেই বঁটা সেই ক্ষেত্ৰখনত কাম কাজ কৰি থকা মানুহক উদগনি যোগাবৰ কাৰণে সেই বঁটাটো অম্বিকাগিৰি ৰায়চৌধুৰীৰ নামত উৎসৰ্গা কৰাতকৈ বেছি বিকল্প আৰু একো থাকিব নোৱাৰে, ভাল বিকল্প আৰু একোৱেই থাকিব নোৱাৰে। কাৰণ অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে কৈ থাকিলে শেষ নহব। আমি আজি আন্দোলন কৰি আছো ৰেলৱেত অসমীয়া মানুহে চাকৰি পাব লাগে বুলি, তেওঁ সেই যুগতে ৰেলৱেত অসমীয়া মানুহে চাকৰি নোপোৱাক লৈ সৰব হৈছিল। আমি আজি কৈ থকা প্ৰতিটো কথাৰ চিন্তন তেওঁ সেইখিনি সময়তে কৰিছিল। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ কাম কাজ আগবঢ়াই লৈ গৈছিল। কবিতাৰ ক্ষেত্ৰত হওক, লেখা মেলাৰ ক্ষেত্ৰত হওক, তেখেতৰ শব্দ বাক্যত জুইৰ স্ফুলিংগ পোৱা যায়। মহেশ্বৰ নিয়োগদেৱে লিখিছে, কমলাকান্ত ভট্টাচাৰ্য আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ লেখাসমূহ সমগোত্ৰীয় আছিলে। জনগণৰ চিন্তা চেতনাৰ উতলা ভাৱ তাত প্ৰকাশ পাইছিল বুলি লিখিছিল। আৰু সেইকাৰণে বোধহয় তেখেতৰ আদৰ্শ ব্যক্তি মহাত্মা গান্ধীক যেতিয়া 1926 চনত অসমত লগ পাইছে, এইবোৰ আমাৰ নতুন প্ৰজন্মটোৱে আমি অধ্যয়ন কৰা উচিত। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে মহাত্মা গান্ধীৰ ওচৰত চিনাকি কৰি দিবলৈ লৈ গৈছে অম্বিকাগিৰি ৰায়চৌধুৰীক, আৰু চিনাকি কৰি দিছে এওঁ আমাৰ জাতীয় কবি বুলি, আৰু কৈছে যে অম্বিকাগিৰিৰ কবিতাৰ কথাই, গানৰ কথাই জনসাধাৰণক স্বাধীনতা সংগ্ৰামখনত উদ্বুদ্ধ হৈ জঁপিয়াই পৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিছে। আৰু সেই মহাত্মা গান্ধীকে যেতিয়া 1946 চনত গুৱাহাটীৰ জুবিলি গাৰ্ডেনত তেওঁ লগ পাইছে, চাওক, যিগৰাকী মানুহক সাম্প্ৰদায়িক বুলি কবলৈ চেষ্টা কৰিছিলে, যিগৰাকী মানুহক এটা সম্প্ৰদায়ৰ বিদ্বেষী বুলি কবলৈ যত্ন কৰিছিলে, সেই মানুহজনে মহাত্মা গান্ধীৰ সন্মুখত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ঘোষা গাই তেওঁক শুনাইছে আৰু তেওঁক বুজাইছে যে আপোনাৰ হৰিজন আন্দোলন আৰু আপোনাৰ সমতাৰ আন্দোলনৰ যি ধাৰা আপুনি আৰম্ভ কৰিছে, আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেতিয়াই লিখি থৈ গৈছে, কুকুৰ চণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি সমতুল। আৰু আপুনি এতিয়া যি চিন্তন কৰিছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই সময়ৰ চিন্তন আছিল। অৰ্থাৎ ইমান প্ৰগতিশীল চিন্তাৰ, ইমান দূৰদৰ্শী চিন্তাৰ এগৰাকী ব্যক্তিৰ সন্দৰ্ভত যি ধৰণৰ বিদ্যায়তনিক আলোচনা বা গৱেষণা অসমত হব লাগিছিল, এতিয়ালৈকে নোহোৱাটোহে আচলতে দুখৰ বিষয়। আৰু আমি আশা কৰিছো যে এই বঁটা প্ৰদানৰ জৰিয়তে আমি নতুন প্ৰজন্মৰ মাজত অম্বিকাগিৰি ৰায়চৌধুৰীৰ চিন্তা চেতনাক কঢ়িয়াই লৈ যাবলৈ সক্ষম হয়। মই আৰু দীঘলীয়া কথা কব বিচৰা নাই। আজিৰ এই অনুষ্ঠানটোৰ বঁটা প্ৰাপক আমাৰ আটাইৰে আদৰৰ নীলম দত্ত ডাঙৰীয়ালৈ অভিনন্দন জ্ঞাপন কৰিছো। তেখেতৰ চিন্তা চেতনাত অম্বিকাগিৰি ৰায়চৌধুৰীৰ কাম কাজ প্ৰতিফলিত হয়, আৰু সঁচা অৰ্থত খেতিক স্বাৱলম্বিতাৰ মাধ্যম হিচাপে কি ধৰণে বাছি লব লাগে, নীলম দত্ত ডাঙৰীয়াই সেই আৰ্হি দাঙি ধৰিছে। আমি কিছু সময়ৰ পাছত নীলম দত্ত ডাঙৰীয়াৰ গোটেই কাৰ্যাৱলীৰ সম্পৰ্কত এখনি চুটি দৃশ্যশ্ৰাব্য আপোনালোকৰ আগত পৰিবেশন কৰিম, গতিকে মই তেখেতৰ সম্পৰ্কে দীঘলীয়া কথা কব বিচৰা নাই। কিন্তু তেখেতৰ পাভৈত থকা কৃষি ক্ষেত্ৰখনলৈ অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল এবাৰ হলেও যোৱা ভাল। তেখেতে মানুহক বুজাই দিছে যে খেতি আন কোনো সংস্থাপনত সফল হব নোৱাৰিলে উপায় নাপায় কৰা বিষয় নহয়। খেতিক যদি স্বাৱলম্বিতাৰ মাধ্যম হিচাপে লৈ আমি আগবাঢ়িব পাৰো, কি ধৰণেৰে সফল হব পাৰো, তাৰ সুন্দৰ উদাহৰণ নীলম দত্ত ডাঙৰীয়াই দেখুৱাই দিছে। 34টাতকৈ অধিক পুখুৰী, 6 লাখতকৈ বেছি মাছৰ পোনা উৎপাদন কৰে, আৰু তেওঁলোকৰ সেই কৃষি প্ৰকল্পৰ মীন পালনক আৰ্হি হিচাপে লৈ সমগ্ৰ পাভৈ অঞ্চলটোতে এতিয়া এক মৎস্য বিপ্লৱ গঢ়ি উঠিছে। 200 বিধতকৈ বেছি ধানৰ সঁচ তেওঁলোকে তাত সংৰক্ষণ কৰিছে। সইললেছ নাৰ্চাৰীৰ এটা নতুন ধাৰণাৰ সৃষ্টি কৰি বানপীড়িত অঞ্চলসমূহতো ফুলৰ খেতি কি ধৰণেৰে কৰিব পাৰি তাৰ আৰ্হি দেখুৱাইছে। এই গোটেইবোৰ বিষয়ত নিজে আগবাঢ়ি যোৱাৰ লগতে প্ৰায় 50টাকৈ পৰিয়ালক সংস্থাপনৰ বাট দেখুৱাইছে প্ৰত্যক্ষভাৱে। পৰোক্ষভাৱেতো কিমান শ মানুহ জড়িত হৈ আছে তাৰ হিচাপ কৰিব পৰা নাযাব। গতিকে এই ধৰণেৰে আগবাঢ়ি অহা নীলম দত্তৰ দৰে আদৰ্শ কৃষকসকল নতুন প্ৰজন্মৰ আদৰ্শ হব লাগে। আমি সৰুৰে পৰাই জ্যোতিপ্ৰসাদৰ গীতত শুনিছো, আমাৰ চকুলোৰে পানী দি জীয়ালো মানিকী মধুৰী ধান, তোমালৈ আনিছো জগতৰে শইচ, এৰাহে নিমাতি মান।
এতিয়া মানিকী মধুৰী আমি শুনিহে আছিলো, আমি দেখা নাছিলো কেতিয়াও। কাৰণ আমাৰ ইমান ধানৰ সঁচ অসমৰ পৰা নোহোৱা হৈ গল, মানিকী মধুৰী ধান এতিয়া আমাৰ আপোন হৈ থকা নাই। আমাৰ এতিয়া আপোন হৈছেগৈ পঞ্জাৱ বা সিন্ধ প্ৰদেশত তাত উৎপাদন কৰা বাসমতি চাউল আজিকালি আমাৰ আপোন সকলোৰে। তেওঁৰ সেই কৃষি ক্ষেত্ৰখনলৈ গলে আপুনি মানিকী মধুৰী ধানৰ সঁচ বিচাৰি পাব। হেৰাই যাব ধৰা অসমৰ বিভিন্ন শাক পাচলি, বিভিন্ন ধান জৈৱিকভাৱে ধৰি ৰখাৰ এই মহা সংগ্ৰামৰ সফলতাও কামনা কৰিছো। আৰু নীলম দত্ত ডাঙৰীয়াৰ লগতে তেখেতৰ পাভৈ গ্ৰীণছ প্ৰাইভেট লিমিটেড আৰু লক্ষ্মী কৃষি বহুমুখী প্ৰকল্পৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি তেওঁলৈ পুনৰ অভিনন্দন জ্ঞাপন কৰি মই মোৰ কবলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় আই অসম। প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ